Dear students, welcome to my channel Aafano Guide. আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10 অৰ সোশ্যাল সায়েন্সৰ চেপ্টাৰ নম্বৰ 13 ইকোনমিক ডেভেলপমেন্ট অৰ্থনৈতিক উন্নয়ন চেপ্টাৰটো আৰু এই চেপ্টাৰৰ পৰা তোমালোকৰ 5টা MCQ পাবা। এই ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হ'ব, তোমালোকে মনোযোগৰে চাবা। ফাৰ্স্ট কোৱেশ্চন হৈছে এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত দেশ এখনত উৎপাদিত সা সামগ্ৰীৰ মুদ্ৰাগত মূল্য হ'ল কি? জাতীয় আয়। সেকেন্ড, দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ by dividing the national income by the total population of a country we get এটা হ'ব অপশ্যন এ জনমূৰি আয় পাৰ ক্যাপিটা ইনকাম। কোৱেশ্চন নম্বৰ 3, এটা বিত্তীয় বৰ্ষৰ সময় হ'ল এটা অপশ্যন হ'ব অপশ্যন এ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ। নেক্সট হৈছে প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিল? এইটো হৈছে তোমাৰ অপশ্যন এ 1990। নেক্সট হৈছে তোমাৰ কোনখন মানৱ উন্নয়নৰ প্ৰতিবেদন লিংগ বৈষম্য সূচাংকৰ ধাৰণাটো সন্নিৱিষ্ট কৰা হৈছিল? এইটো হৈছে অপশ্যন সি। Question number 6, the 3 indicators of human development index মানৱ উন্নয়নৰ সূচাংক তিনিটা হ'ল এইটো হ'ব অপশ্যন বি। নেক্সট হৈছে ফুল ফৰ্ম অফ নীতি আয়োগ, এইটো এনচাৰটো হৈছে অপশ্যন বি। নেক্সট হ'ব নীতি আয়োগ কেতিয়া গঠন হৈছিল? when was নীতি আয়োগ ফৰ্ম? এইটো হ'ব অপশ্যন এ জানুৱাৰী 2015 চনৰ 1 জানুৱাৰী। নেক্সট হৈছে নীতি আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল? নীতি আয়োগৰ প্ৰথমখন বৈঠক ফাৰ্ষ্ট মিটিং অফ নীতি আয়োগ ইজ অপশ্যন এ 8 ফেব্ৰুৱাৰী 2015 দিল্লী। কোৱেশ্চন নম্বৰ 10, এইটো হৈছে দ্য চেয়াৰমেন অফ নীতি আয়োগ, এইটো হ'ব কি? অপশ্যন সি। কোৱেশ্চন নম্বৰ 11, হু এপইণ্টছ দ্য ভাইচ চেয়াৰমেন অফ নীতি আয়োগ, নীতি আয়োগৰ উপাধ্যক্ষক কোনে নিযুক্তি দিয়ে? এইটো হৈছে অপশ্যন সি। Question number 12, in which year did India adopt the economic reform? ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছিল? এইটো হৈছে 91 অপশ্যন এ। নেক্সট হৈছে 13, in which year was the first 5-year plan introduced in India? কোন চনত ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা সূচনা হৈছিল? অপশ্যন ডি। Question number 14, which two states benefited the most from the green revolution? কোন দুখন ৰাজ্যই সেউজ বিপ্লৱৰ দ্বাৰা সৰ্বাধিক লাভান্বিত হয়? এইটো হৈছে পাঞ্জাৱ আৰু অপশ্যন বি পাঞ্জাৱ আৰু হাৰিয়ানা। নেক্সট উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণত হ'ল অপশ্যন এ ৰাইট। তাৰপিছত এখন দেশৰ অৰ্থনীতিৰ সৈতে অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱেই হ'ল এইটো অপশ্যন চি। নেক্সট হৈছে যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় সেই প্ৰক্ৰিয়া বোলে অপশ্যন চি। এতিয়া কোৱেশ্চন নম্বৰ 18, লোকচান হোৱাৰ ভয়ত
অজুহাতত তোমাৰ অঞ্চলত থকা এখন চৰকাৰী চাহ বাগিচাক ভাৰতী টি প্ৰাইভেট লিমিটেডৰ মালিক মিষ্টাৰ অনন্তৰ হাতত গতাই দিয়া হয়। আৰু অৰ্থনীতি বিজ্ঞানৰ শিক্ষাৰ্থী হিচাপে এই ব্যৱস্থাক তুমি কি বুলি অভিহিত কৰিবা? অপশ্যনটো হৈছে ৰাইট এনচাৰটো হৈছে ৰাইট অপশ্যনটো হৈছে ডি। নেক্সট, ব্যক্তিগত খণ্ডৰ আৰু ৰাজহুৱা খণ্ডৰ অৱস্থান থকা অৰ্থনৈতিক ব্যৱস্থাটোক অৰ্থনীতি বোলে কি? মিশ্ৰিত। 20 1950 আৰু 51 চনৰ পৰা 90-91 চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ গুৰি ধৰিছিল। এইটো হৈছে ৰাজহুৱা খণ্ডই, অপশ্যন এ। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰি দিবা আৰু নেক্সট ভিডিঅ'টো পোৱাৰ কাৰণে বেল আইকনটো টিপি দিবা।